বন্ধুসকল আমি আজি ত্ৰিমূৰ্তি আহি আছোঁ নেঘেৰিটিং দলৰ ফালে। আজি নেঘেৰিটিং দলটো চাওঁগৈ বুলি আহি আছোঁ বহুত দিনৰ মূৰত। অৱশ্যে মোৰ ফাৰ্ষ্ট টাইম, ইয়াত কেইজনে আগত চাইছে দেখিছে। আহকচোন আমাৰ লগতে আপোনালোকেও চাওক। মান বান্দৰ এই উঠিম কেনেকে? উঠিব পাৰিম নে নোৱাৰিম আকৌ? আঁতৰলৈ দলি আঁতৰলৈ দলি বন্ধুসকল আমি নেঘেৰিটিং দললৈ আহি আছোঁ। চিৰিত উঠি উঠি ইয়াত বোলে 385টা চিৰি আছে বোলে। হিচাপ কৰি চোৱা নাই, পঢ়িবলৈ পাইছিলোঁ আৰু আহি আছোঁ ওপৰলৈ ক্ৰমান্বয়ে আহি আছোঁ। মানে চিৰিয়েদি উঠি উঠি ওপৰলৈ আহি আছোঁ। বান্দৰ বহুত আছে দেই। এই চিৰিয়েদি উঠি আহি আছোঁ। চিৰিবিলাক কমপ্লিট শিলেৰে নিৰ্মিত হয়। আপোনালোকক কেমেৰাত দেখুওৱা হৈছে, ভালকৈ চাওকচোন। নেঘেৰিটিং দললৈ উঠি যোৱা চিৰি। পাই গৈছে গো, উপনি ধৰি গৈছে বুকুত। বন্ধুসকল এইডোখৰ চিৰি নাই, প্ৰায় 50 মিটাৰমান খোজকাঢ়ি যাব লাগিব মেইন দলৰ ওচৰলৈ। কিবা দিয়ক কৈছে দিলো নেঘেৰিটিং দলৰ এইখনেই মেইন গেট। এইখনৰ তলেদি এতিয়া সোমাই যাব লাগিব। আমি সোমাই যাম, সোমাই গৈ ওচৰৰ পৰা নেঘেৰিটিং দলটো প্ৰত্যক্ষ কৰিম। বন্ধুসকল এতিয়া আমি বৰ্তমান য'ত আছোঁ এইডোখৰ নেঘেৰিটিং গিৰি বুলি কোৱা হয়। এইটো এটা ওখ টিলা। এই টিলাটোৰ ওপৰতে নেঘেৰিটিং দলটো বনোৱা হৈছিল। স্বৰ্গদেউ ৰুদ্ৰসিংহই নিৰ্মাণ কৰাইছিল এই নেঘেৰিটিং দলটো। এই দলটো শিৱৰ উপাসনা স্থল। ইয়াত শিৱ পূজা কৰা হয়। দলটোৰ বিশেষত্ব সেইটোৱে যে কমপ্লিট দৌলটো শিলেৰে নিৰ্মিত। আপোনালোকে ওচৰৰ পৰা দেখুৱাতে চাব ভালকৈ। তাত কিছুমান শিলেৰে খোদিত কৰি চিত্ৰ অঁকা আছে আৰু কমপ্লিট দৌলটো সকলো শিলেৰে নিৰ্মিত। এটা বৰ আশ্চৰ্যজনক চাবলগীয়া বস্তু। এটা দৌল আহোম যুগৰ।
আমি বেক চাইডলৈ গৈ আছোঁ দলটো বেক চাইডৰ পৰা চাওঁ আমি বান্দৰ দেখিবলৈ পাইছে পিছৰ পৰা কেনেকুৱা লাগে আৰু ইয়াত খুব বান্দৰ আছে বান্দৰৰ প্ৰাদুৰ্ভাৱ খুব বেছি আপোনালোকে দেখিছেনে এইবিলাক চিত্ৰ শিলতে খোদিত কৰি অঁকা হৈছে আহোম যুগতে বনোৱা আৰু কমপ্লিট শিলেৰে এতিয়াও অক্ষত অৱস্থাত আছে দৌলটো বিশেষ কোনো ক্ষতি হোৱা নাই কিন্তু কিছু পৰিমাণে পুৰণা হৈছে সেইটো আমি বেক চাইডৰ পৰা দেখুৱাই আছোঁ দলটো কমপ্লিট ওপৰৰ পৰা তললৈকে হয় অলপ ৰেষ্ট লৈছোঁ আৰু আমি ক্ৰমান্বয়ে গেটৰ ফালে ওলাই আহি আছোঁ খোজেৰে লাহে লাহে গেটৰ ফালে আহি আছোঁ চাইডৰ পৰা এইটো গুটিটো উঠাইছোঁ দেখিবলৈ ভাল লাগিব এই ৱালখন দেখিছে নহয় এই ৱালখনো এই দৌলটোৰ সমপৰ্যায়ৰে সেই দৌলটো বনোৱাৰ সময়তে বনোৱা হৈছিলে প্ৰতিৰক্ষাৰ কাৰণে প্ৰটেকশ্যনৰ কাৰণে এই ৱালখন দেখুৱাচোন এই ৱালখন কেনেকৈ বনোৱা হৈছে নেগেটিং টিলাৰ ওপৰৰ পৰা তললৈ দেখুওৱা হৈছে বহুত দূৰ দূৰণিলৈ কেমেৰাই দেখুওৱা হৈছে বৰ মনোৰম দৃশ্য আমি বৰ্তমান গেটৰ বাহিৰলৈ ওলাই আহিলোঁ ঘৰ মোহাবলৈ লাহে লাহে বাহিৰলৈ ওলাই আহিছোঁ খটখটিলৈ তললৈ নামি আহি আছোঁ